পাৰ্চেলটো এইটো, কাপোৰটো ইয়াত আছে। বলক ঘৰত গৈ চাম কাপোৰটো কেনেকুৱা হয়। হেল্ল' এভৰিৱান গাইজ, সকলোকে নমস্কাৰ। আৰু বাইক চাইছে বস্তু এটা নিব গৈছিলোঁ, তাৰমানে মোৰ ছোৱালীটো ভাগৰ কাপোৰ এটা অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত। আহি পেলাই তাকে আনিব গ'লোঁ। তাকে কাপোৰটো খুলি চালে গম পাম কেনেকুৱা কি ডিজাইনটো একেই আছিলে নে নাই, কাপোৰটো কেনেকুৱা চাব লাগিব। খুলি চালে গম পাম। ৰাস্তাও ইমান বেয়া, এইফালে ৰাস্তাও বহুত বেয়া। চাইছে কেনেকুৱা শ্লিপ মাৰি আহিছে, পূৰা গাড়ী পূৰা জাম লাগি গ'ল। পূৰা ভাগৰ বাইক লৈ গৈছিলোঁ, পূৰা মাটি লাগি আছে। চকা নুঘূৰাই হৈ গ'ল। মই বিৰাঞ্জয় কি কওঁ, বলক পাৰ্চেলটো এইটো, কাপোৰটো ইয়াত আছে। বলক ঘৰত গৈ চাম কাপোৰটো কেনেকুৱা হয়। সেইটো আনবক্সিং কৰা হৈ আছে। কাপোৰটো কেনেকুৱা হয় চাব লাগিব। তাৰপিছত খোলো। বহুত আছে কাম পেকিং হৈছে না। মই কিনি দে স্কুটাৰটো। ডাঙৰ আছে কোলাটো দে। ঠিকে। কাপোৰটো কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব। ডিজাইনো আছে এইফালে, কি ডিজাইন এইকেইটা আৰু। মজা আছে, মোকতো ধুনীয়া লাগিছে বাৰু। মই নিজে তাৰিফ কৰি দিছোঁ।